নমস্কাৰ সকলোকে মই হপুনৰাজে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজিৰ অনুষ্ঠান সপোনৰ পথ বিচাৰি আলোক যাত্ৰা। আজি আমাৰ মাজত আছে এটি কবিতা আৰু এই কবিতাটি আমাক শিৱসাগৰৰ পৰা পঠাইছে বিপিন পালে। কবিতাৰ শিৰোনাম আশা। গতিকে আহকচোন আজিৰ আশাক আমি এবাৰ উপভোগ কৰোঁ। এজাক ৰুদ্ৰ বতাহ, এজাক ৰুদ্ৰ বতাহ, যিজাক বতাহ অন্তহীনভাৱে মোৰ বুকুত প্ৰতিদিনে বলি আছে। তোমাক পোৱাৰ বাসনাই মোৰ মনত উন্মাদনা সানিছে। জীপাল বৰষাজাকৰ প্ৰবাল সোঁতত তোমালৈ বুলি উটি যায় মোৰ মৰম চেনেহ সকলো। তোমালৈ বুলি বুকুৰ মাজত এটি চৰা ঘৰ সাজি ৰাখিছোঁ, য'ত কেৱল তুমি আৰু মই জীয়াই। খুবেই এটি সুন্দৰ কবিতা বিপিন পালে আমালৈ লিখি পঠালে। গতিকে তেখেতলৈ থাকিল আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আপোনালোকে যদি আপোনালোকৰ প্ৰিয়জনলৈ লিখা কবিতাসমূহ আমালৈ প্ৰেৰণ কৰিব বিচাৰিছে তেন্তে প্ৰেৰণ কৰক স্ক্ৰীণত উপলব্ধ হোৱাটছআপ নাম্বাৰ 9395594591 নাম্বাৰত। গতিকে পলম নকৰিব, অতি শীঘ্ৰে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰক আপোনালোকৰ প্ৰিয়জনলৈ লিখা কবিতাসমূহ। গতিকে অন্য এটা ভিডিঅ'ত পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ থাকিল ধন্যবাদ।